আজি আপোনালোকক মাতা হৈছে যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেন্ট্ৰেল যিটো বাজেট, এই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ কাৰ্বি আংলং হৈ। কাৰণ সেই বাজেটটো আপোনালোকে জানে প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crore for North East, for all round development North East. গতিকে আৰু প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crore বাজেটৰ অন্তৰ্ভুক্ত কৰে আগৰ দিনত। এতিয়া গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ, তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰে তেখেতৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crore পুঁজি দিয়াৰ কাৰণে, বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore। কিন্তু কাৰ্বি আংলঙৰ কাৰণে অলৱেজ 6 seater ডিষ্ট্ৰিক্ট মেটাৰ, লাৰ্জেষ্ট 6 seater ডিষ্ট্ৰিক্ট মেটাৰ। We got 1952 district নিৰ্ধাৰিত। গতিকে যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে অলৱেজ 6 seater ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6 seater ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমবাৰ যে 200 crore বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বা বাজেটত দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা ইতিহাস